ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো চলাইছে হাতীয়ে তাণ্ডৱ। এক দুদিন নহয় মাহৰো অধিক ধৰি চলাই আছে হাতীয়ে হোজাই জিলাৰ বিভিন্ন অঞ্চলত। হোজাই জিলাৰ দৰ্জী চিট, যমুনা চিট, থাইচুবালি, আকান্তু, ফৰমাপাৰ, দক্ষিণ লস্কৰ পথাৰ, কপিলিপাৰ আদিকে ধৰি বহুকেইখন গাঁৱত মাহৰো অধিক ধৰি হাতীয়ে তাণ্ডৱ চলাই মানুহৰ ঘৰ দুৱাৰ ভাঙি ক্ষতি সাধন কৰাৰ লগতে খেতি-বাতি নষ্ট কৰি মানুহক অত্যন্ত বিপদত পেলাইছে। এই অসহায় অঞ্চলৰ মানুহৰ অৱস্থা এনেই পানীত হাঁহ নচৰা অৱস্থা। বানপানীয়ে সৰ্বহাৰা কৰি থৈ যোৱাৰ পিছতো কোনোমতে ঘৰ দুৱাৰত প্ৰৱেশ কৰি কোনোমতে খেতি-বাতি কৰা আৰম্ভ কৰিছিল। তেনেতে আকৌ হাতীৰ তাণ্ডৱ। এয়া আমি দেখুৱাইছো ফৰমাপাৰ অঞ্চলৰ দৃশ্য। কুঁহিয়াৰ খেতি, কল খেতি, ধান খেতি কেনেকৈ বিনষ্ট কৰি 100ৰো অধিক হাতী বাহৰ লৈ গাঁওখনৰ ৰাইজক আতংকিত কৰি ৰাখিছে। দি গৈছে আৰু বম চম দি গৈছে তাক। কিমান মান হাতী আহি আছে? এই 1 মাহলৈকে আহি আছে। কিমান মান হাতী আহে? আজিতো 100ৰ ওপৰত হ'ব হাতী। আহি পিনে কি খেতি বাতি নষ্ট কৰিছে? এইটো ধান খেতি, কুঁহিয়াৰ খেতি এইবিলাক নষ্ট কৰি আছে। কিমান ঘৰ দৰ্জা ভাঙি দে। এতিয়া কিমান কোন জেগাত আছে এতিয়া ফৰমাপাৰ গাঁৱত আছে। ফৰমাপাৰ গাঁৱত এতিয়াও কুঁহিয়াৰ ক্ষেত্ৰত আছে। কিমান 100ৰ ওপৰত হ'ব। ফৰেষ্টৰ মানুহ নাহে? ফৰেষ্টৰ এটাও অহা নাই। হোজাই লংকাৰ পৰা আইনুল হকৰ প্ৰতিবেদন, জনজাগৰণ লাইভ। মেজাকৰি, এ হাউচ অফ আছামিজ ট্ৰেডিচনেল ৱেৰ এণ্ড অৰ্নামেণ্ট। কাপোৰ, বোৱা মেখেলা চাদৰ, পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড, যোৰহাট। যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান ডুগডুগিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান ডুগডুগি শ্বৰুমলৈ আহক আৰু ক্ৰয় কৰক ন পুৰণি বিভিন্ন অসমীয়া গহনা। লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা ডুগডুগিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্বৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল ডুগডুগি। তাজমহল ৰেষ্টুৰেণ্টে যোৰহাট তথা অসমবাসীৰ ৰাইজলৈ যাচিছে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভকামনা। মা দুৰ্গাই আপোনাসমৰ দুখ দুৰ্গতি নাশ কৰি সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। লগতে আহক আমি দুৰ্গোৎসৱৰ সুবিমল আনন্দৰ মাজতে আপোনালোকৰ আতিথ্যৰ বাবে ৰঙে ৰূপে সজাই তুলিছো আমাৰ ৰেষ্টুৰেণ্ট ৰাজমহল। যোৰহাটৰ অভিজাত প্ৰাণকেন্দ্ৰ গড় আলিৰ অভিজাত পূজাস্থলী পদাৰ্পণ কৰিবলৈ আহোঁতে লগতে পদাৰ্পণ কৰক ৰাজমহলত। খন্তেক জিৰণি লৈ সুস্বাদু ব্যঞ্জনেৰে ইণ্ডিয়ান চাইনিজ পাশ্চাত্যৰ স্বাক্ষৰ সুখ সপৰিয়ালে শাৰদীয় মুহূৰ্ত উপভোগ কৰক। ৰাজমহল ৰেষ্টুৰেণ্ট, চেণ্ট্ৰেল বেংকৰ বিপৰীতে গড় আলি, যোৰহাট।